হাই ফ্ৰেণ্ডছ, বেদান্ত ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে আদৰি লয়। আপোনালোকৰ দৰে বনাব নাজানো যদিও চেষ্টা কৰিছোঁ, কাৰণ চেষ্টাৰ অসাধ্য একো নাই। সেইবাবে আপোনালোকৰ আশীৰ্বাদত অকণমান সফল হওঁ যেন। আৰু এতিয়া বলক পাপা আৰু মই পুখুৰীত মাছ মাৰোঁগৈ। আজি এই ভিডিঅ'টো এই কাৰণেই বনালোঁ যাতে পাপা আৰু মোৰ স্মৃতিবোৰ সজীৱ হৈ থাকক। পাপা ঘৰলৈ আহিলে আমি এনেদৰেই সৰু সৰু ধেমালিয়ে মন ভৰাই তোলোঁ। বহুত ভাল লাগে, মনত ভয় শংকা একোৱেই নাথাকে। পাপা মোৰ বাবে ভগৱান। এয়া মোৰ ভাইটি ইমন। চন্দা মাছবোৰ সৰু হৈ থকাৰ বাবে এৰি দিলোঁ, বেছি সৰু হৈ আছে যে। ৰৌ মিকা ঢেকেৰা মাছ পাওঁ নেকি বুলি পাপাই পুনৰ জাল মাৰিছে। শেষত যেনিবা মনৰ আশা পূৰণ হ'ল, মনে বিচৰা মাছ পালোঁ। এতিয়া মাছকেইটা চাওকচোন।